নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনাক আমাৰ চেনেল লিপ্ৰাছ টিভিলৈ। হয় বন্ধুসকল, আকৌ ভাইৰেল এগৰাকী যুৱতী। হয় বন্ধুসকল, ইয়াৰ পূৰ্বে আমি বহুতো ভাইৰেল ভিডিঅ' দেখি আহিছোঁ। হয় বন্ধুসকল, এতিয়া বৰ্তমান সময়ত মোক বহুতে টেগ কৰি আছে যে দাদা ভিডিঅ'টো দিয়ক, ভাইটি ভিডিঅ'টো দিয়ক, ভাইটি ভিডিঅ'টো পালে নে। তো বন্ধুসকল, সকলোকে কোৱা সম্ভৱ নহয়। সেয়েহে মই ভাবিলোঁ কি ইউটিউবতে মোৰ জৰিয়তে সকলোকে মই যাতে কৈ দিব পাৰোঁ আচলতে এই ভিডিঅ'টো কি, কেনেকৈ কি পালে, ক'ত আছে, ক'ত নাই। তো বন্ধুসকল সকলো কম এই ভিডিঅ'টোৰ জৰিয়তে। তো বন্ধুসকল ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি চেনেল নতুন কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই দিয়া ভিডিঅ' আপুনি পোনপ্ৰথমেই চাব পাৰে। তো বন্ধুসকল আহক আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, এই যুৱতীগৰাকী ভিডিঅ'টো চাবৰ বাবে মোক বহুতে টেগ কৰি আছে। দাদা ভিডিঅ'টো পালে নি, ভাইটি ভিডিঅ'টো পালানি, দাদা ভিডিঅ'টো দিয়ক, ভাইটি ভিডিঅ'টো মোক দিয়া। তো বন্ধুসকল এনেধৰণৰ মোক বহুতে টেগ কৰি আছে যে ভিডিঅ'টো লাগে। তো মই ভাবিলোঁ কি মোৰ জৰিয়তে ইউটিউবৰ জৰিয়তে মই সকলোকে জনাই দিওঁ যে আচলতে এই ভিডিঅ'টো ক'ত আছে, কেনেকৈ পাব, আপুনি সম্পূৰ্ণ ভিডিঅ'টো চাব পাব। তো বন্ধুসকল ভিডিঅ'টো শেষলৈকে চাই থাকিব। হয় বন্ধুসকল, ইয়াৰ পূৰ্বে আমি বহুতো ভাইৰেল ভিডিঅ' দেখি আহিছোঁ। হয় বন্ধুসকল, আহিব মন গৈছে আহিব। এই ভিডিঅ'টোৰ জৰিয়তে জনপ্ৰিয়তা অৰ্জন লাভ কৰাৰ পাছতেই আমি বহুতো ভাইৰেল ভিডিঅ' দেখিবলৈ সক্ষম হৈছোঁ এইখন অসমত। হয় বন্ধুসকল, এই যুৱতীগৰাকীৰ ভাইৰেল ভিডিঅ'টো চাবৰ বাবে বহুতো যুৱক যুৱতীয়ে এতিয়াও আগ্ৰহী হৈ আছে চাবৰ বাবে। হয় বন্ধুসকল, কিয়নো ৰহস্যময় ভিডিঅ' সকলোৱে চাব ইচ্ছা কৰে। কিন্তু বন্ধুসকল আপুনি সেই ভিডিঅ'টো চোৱাৰ লগে লগে আপুনি হয় মনোৰঞ্জন পাইছে, কিন্তু যাৰ ভিডিঅ' ভাইৰেল হৈছে তেওঁ কিমান মানসিকভাৱে কষ্টত ভুগি আছে সেইটো আমি কেতিয়াও বিচাৰ কৰি নাচাওঁ। হয় বন্ধুসকল, গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ মাজত এতিয়াও বহুত ফটো সোমাই আছে। সেয়া লাগিলে ফটোই হওক বা ভিডিঅ'ই হওক। কিন্তু বন্ধুসকল আজিকালি ভালপোৱা নামেই হৈছে অশ্লীল ভিডিঅ' বা অশ্লীল ফটো দিলেহে আপুনি ভালপোৱা জীয়াই ৰাখিব পাৰিব। হয় বন্ধুসকল, এয়া শুনিবলৈ অসত্য যেন লাগিলেও এয়াই সত্য। এতিয়াও 50% মানুহেই এনেকুৱা ধৰণৰ আছে। হয় বন্ধুসকল, আচলতে সেইবিলাক ভিডিঅ' বা সেইবিলাক ফটো কেতিয়া ক'ত লিক হৈ যায় কোনো ধৰিব নোৱাৰে। বন্ধুসকল সেই গতিকে মই ক'ব বিচাৰোঁ আপোনালোকে যদি ক'ৰবাত কিবা ফটো পাইছে বোলে এইগৰাকী যুৱতী ভাইৰেল ভিডিঅ'ত পালানি, আমুক তামুক পালানি, এইবিলাক বিচাৰি ফুৰাতকৈ আচলতে নিজৰ কাম কৰ্ম কৰি যোৱা, হয়তো জীৱনত কিবা এটা কৰিব পাৰিবা। হয় বন্ধুসকল, আপুনি সেই ভিডিঅ'টো শ্বেয়াৰ কৰাৰ লগে লগে আপুনি হয়তো মনোৰঞ্জন পাইছে, কিন্তু সেই যুৱতীগৰাকীয়ে কমখন মানসিকভাৱে কষ্টত ভুগি আছে, হয়তো আমি সেইটো কেতিয়াও বিচাৰ কৰি নাচাওঁ। হয় বন্ধুসকল, আচলতে এনেকুৱা ভিডিঅ'ৰ পৰা এনেকুৱা ফটোৰ পৰা আপুনি সদায় দূৰত থাকক। তো বন্ধুসকল, ইয়াৰ পূৰ্বে মই বহুত ধৰণৰ মন্তব্য কৰিছোঁ যে আচলতে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ নামত যদি আপোনালোকক যদি কোনোবাই ভিডিঅ' বিচাৰিছে, কোনোবাই যদি অশ্লীল ফটো বিচাৰিছে, তেনে প্ৰেমৰ পৰা বা তেনে ভাল পোৱাৰ পৰা আপুনি সদায় দূৰত থাকক। তো বন্ধুসকল, এইটো এটা নতুন কথা নহয়, মই ইয়াৰ পূৰ্বে বহুতো ভিডিঅ'ত কৈ আহিছোঁ।